অনুষ্ঠান হৈছে আজি ওদালগুৰি জিলা কোচ ৰাজবংশী জনগোষ্ঠী চেল আৰু ৰৌতা কি ক'ব ব্লক দুয়ো মিলাই যৌথভাৱে এটা অনুষ্ঠান পাতিছে। ৰৌতা সমষ্টিৰ অধীনত 33খন সুবা আছে। 33খন সুবাৰ দুটামান না তিনিটা সুবা কিবা এটা অসুবিধাত বোলে আহিব পৰা নাই, তেখেতসকলেও আহিব লগা আছিলে। গোটেইখিনি আহিছে প্ৰতিনিধি হিচাপে প্ৰতিটো গাঁৱৰ পৰা 10-15 জনকৈ আহিছে। খুব সুন্দৰ মিটিং হ'ল। আজি জনগোষ্ঠীৰ যিসকল আগতে মানে আক্ৰাসু কাম কৰিছিল বা প্ৰাক্তন তেনেকুৱা বিষয়ববীয়াসকল আছিল, তেখেতসকলে এইবাৰ BPFৰ যি জনগোষ্ঠী চেল ইয়াত নেতৃত্ব দিছে। তেখেতসকলৰ ৰাইজৰ যথেষ্ট বিশ্বাস আছে আৰু এই চেলটো ইতিমধ্যে আমাৰ দলৰ মুৰব্বীক এটা কি কয় দাবী চনত দিছে আৰু দাবী চনতটো বিশেষ কৰি জনগোষ্ঠী সমস্যা, তাৰ বাদে আমাৰ যিখিনি মৌলিক সমস্যা মাটিবাৰী, তাৰপিছত কিছুমান ব্যক্তিগত সমস্যা আৰু কলা সংস্কৃতি পৰম্পৰা এইবিলাক লৈ এইখিনি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত কিছুমান প্ৰস্তাৱ আছিলে। এইখিনি BPF দলে একেবাৰে মানে নিষ্ঠাৰে কৈছে এইবাৰ সব কৰি দিব। ইতিমধ্যে কৰা BPF দলৰ উদাহৰণ আছেই। যোৱা চৰকাৰতে BPF দলে মানে যেতিয়া 6 জনগোষ্ঠীক এছটিকৰণ কৰাৰ ক্ষেত্ৰত যেতিয়া আমাৰ অসমত এটা হেৰি চলিছিল, এই সময়তে BTC চৰকাৰে তেতিয়া BPFৰ আছিল হাগ্ৰাম মল্লিক ডাঙৰীয়া স্পষ্টকৈ কৈছে ইয়াত আমাৰ আপত্তি নাই। বেলেগত যদি আপত্তি আছে আমাৰ ক'বলগীয়া নাই, বেলেগত যদি দিব নোৱাৰে তথাপিও BTDৰ ভিতৰত 6 জনগোষ্ঠীৰ ভিতৰতে আমাৰ দুটাহে আছে, এইটো হ'ল আদিবাসী আৰু কোচ ৰাজবংশী। তেখেতসকলক এছটিকৰণ কৰক, আমাৰ ক'বলগীয়া নাই। আৰু কথা যেনেকৈ কাম তেখেতে BTC চৰকাৰৰ পৰা লিখিত আকাৰেও NOC দিছিল। তো এইখিনি আমাৰ উদাহৰণ আছে। আৰু এতিয়া মাটিবাৰী সমস্যা, তেওঁলোকৰ কলা সংস্কৃতি পৰম্পৰা ঐতিহ্য এইখিনি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত এইবাৰ প্ৰস্তাৱ লৈছে। ভাষাটো জীয়াই ৰখাৰ কাৰণে BPF দলে যি দাবী কৰিছে এইটো মানিছে। তো হিচাপে এইবাৰ ৰাইজে বিশ্বাসত লৈছে আৰু আমাৰ যিসকল নেতৃত্ব দিছে তেখেতসকলৰ ওপৰত খুব বিশ্বাস লৈ পেলাই আগবাঢ়ি আহিছে। আৰু এইবাৰ আমি দেখা পাইছোঁ কিজানি 100ৰ ভিতৰত 90% কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে এইবাৰ BPF দলক ভোট দিব। এইটো ওলাই যাব, আমাৰতো BPF স্পষ্ট দিলে দিব পাৰে, কিন্তু ইলেকশ্যন ঘোষণাটো ৰখি আছে, শুনি আছোঁ 23 তাৰিখত দিব। তাৰ আগে আগে চাগে ওলাই যাব BPFৰ। এইটোতো দলেহে বেছি জানিব মোতকৈ, মই নাজানো। শুনিছে বোলে চৰ্চা চলিছে, দলে যি কৰিব এইটোৱে হ'ব। মোৰ তৰফৰ পৰা মই বিধায়ক হিচাপে খেলিব লগা নাই, কিন্তু দলৰ স্বাৰ্থত যদি মোক দলৰ মুৰব্বীয়ে কয় দলে সিদ্ধান্ত লয় তেতিয়াতো খেলিব লাগিব। এইটো আপোনালোকে দেখাই দিয়ক তুলি পেলাই। মেলা আছে গাঁৱে গাঁৱে, মোৰ মেলা পলক আছে, ৰৌতা সমষ্টিত কি আছে কি নাই আপোনালোকে চাব। মই এটা হিচাপ দিলে মইহে তল পৰি যাম, মানে ইমানেই আছে। মানে কৈ যিহেতু শেষ কৰিব নোৱাৰিম তাৰ কাৰণে মই নকওঁ। মেলা আছে আপোনালোকে দেখিব, ৰাইজে গম পাব, হয়নে নহয়? ৰাইজে জানিব। তেখেতৰতো চিন্তা কৰক আগতে। হা এইবাৰতো মই কোৱাটো নক'ম, UPPL কৰ্মীসকলে আমাক বহুত সহায় কৰি আছে। তো UPPL কৰ্মীসকলে কৈছে যোৱাবাৰ নীলোদে 20,000 ভোট পাইছিল, এইবাৰ বোলে আধাই কাটা যাব, মানে আধাটো নাপায়। মানে বড়োবিলাকৰ 70% ভোট পাইছিল, এইবাৰ উল্টা হৈছে। 60% বড়োই BPFক ভোট দিব, তেখেতে 20-30 পাব। যোৱাবাৰ মুছলিম জনগোষ্ঠী তেখেতক 30-40 হ'লেও দিছিল, এইবাৰ মুছলিম জনগোষ্ঠী প্ৰায় ক'বলৈ গ'লে 5% নিদিয়ে তেখেতক। আৰু বাকী আদাৰ্ছ যিখিনি ভোট আছে এইবিলাকত তেখেতে নাপায়। তো এইটো চাব গ'লে তেখেতসকলৰ দলৰ কৰ্মীসকলে যি কৈছে 10-12 হাজাৰ ইমানেই পাব। আৰু 10-12 হাজাৰ পালেতো দেখোন কণ্টেষ্টে নাই, 70,000 পলিং হ'ব ইয়াতে ৰৌতাত। তো আমাৰ ভোটটো 50ৰ অধিক থাকি যাব। হা BJPতো শুনি আছোঁ ইয়াত মানে 25খনেই খেলিবতো BJP। তো ইয়াত ৰৌতাত চাগে সিদ্ধান্ত হোৱাই নাই তেওঁলোকৰ খেলিব নেখেলিব। প্ৰথমে আমি ওদালগুৰি জিলা কোচ জাতীয় চেলৰ তৰফৰ পৰা সাংবাদিক বন্ধুসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি মই ওদালগুৰি জিলাৰ অন্তৰ্গত যি ৰৌতা পৰিষদীয় সমষ্টি, তাত টোটেল আমাৰ কোচ ৰাজবংশী অধ্যুষিত গাঁও 33খন আছে। এই 33খন গাঁৱৰ আজি প্ৰতিনিধি আহি আমাৰ লক্ষী মন্দিৰ প্ৰাংগণত উপস্থিত হৈ আমাৰ সন্মানীয় বিধায়ক চৰণবৰ ছাৰ ডাঙৰীৰ লগত মত বিনিময় অনুষ্ঠান আৰম্ভ হৈছে। ৰাইজৰ ভৱিষ্যতে BPF চৰকাৰ আহিলে আমাৰ কি লাভ হ'ব, আমাৰ কি উন্নতি হ'ব, সেই বিষয়ে আজি আমাৰ ইয়াত এটা অভিমত অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। আৰু লগতে আমি অৰ্ধশতাধিক যুৱক যুৱতী তথা পুৰুষ মহিলাক আমি আজি ইয়াতে যোগদান কৰাইছোঁ।